এই মুহূৰ্তত অসম বাতৰিৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। আজি হ'ল 11 আগষ্ট। আজিৰ দিনটোত অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেসমূহ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ যে নাটক শেষ কৰিলে পাকিস্তানে, ভাৰতৰ বিৰুদ্ধে নামিব খেলপথাৰত। ৰাজ্যবাসীৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ডক্টর হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, টঙ্কেশ্বৰ ৰাভা গো বেক, বৰদুৱাৰ বাগান ৰাইজক উচ্ছেদ কৰি হেডলাইট টাউনশ্বিপ প্ৰকল্প স্থাপন কৰা। নচলিব অসমত অসম চৰকাৰ হাই হাই, বিজেপি চৰকাৰ গো বেক, বিধায়ক হেমাংগ ঠাকুৰীয়া মুৰ্দাবাদ আজি শ্লোগানেৰে আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগান মধুকি অঞ্চল উত্তালন হৈ পৰিছে। এই সমষ্টিটোৰ মধুকি আঞ্চলিক জনজাতি হাইস্কুল খেলপথাৰত আজি বিয়লি বাগত লিখিত ৰাভা জাতীয় পৰিষদ আৰু বৰদুৱাৰৰ বাগান ভূমিপট্টাৰ দাবী সমিতিৰ উদ্যোগত ভূমিপট্টা বিষয়ত আৰু লিখিত ৰাভা জাতীয় পৰিষদৰ শাখাত সমিতিত গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত পুনৰ ছেটেলাইট টাউনশ্বিপৰ বিৰুদ্ধে ৰাইজক এইদৰে গজৰি উঠে। এই উপলক্ষে লিখিত ৰাভা জাতীয় পৰিষদ বৰদুৱাৰ আঞ্চলিক সভাপতিৰ ইন্দ্ৰেশ্বৰ ৰাভা সভাপতি অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি ভূমিপট্টাৰ দাবী সমিতিৰ মুখ্য আহ্বায়ক আদিত্য ৰাভাই তেওঁৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ লগতে ভাষণ প্ৰদান কৰি দীৰ্ঘদিনীয়া প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতেও চৰকাৰে বৰদুৱাৰৰ ছেটেলাইট টাউনশ্বিপ প্ৰকল্প বাতিল বিষয়ে কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা নকৰাত ৰাইজে ক্ষুণ্ণ হৈ পৰিছে।